নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইণ্ডিয়ান জব চেনেললৈ স্বাগতম কৰিছিলোঁ। চ' অসম পুলিচৰ ABUP যিটো পুলিচৰ ৰিক্ৰুটমেণ্ট আছিলে তাৰ এডমিট কাৰ্ড ইতিমধ্যে মুকলি হৈছে। আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ডাউনলোড কৰাৰ কাৰণে আপোনালোকে অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট SLBR আছাম, হয়তো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপুনি লিংক পাই যাব। এইটো ক্লিক কৰিব SLBR আছাম। ক্লিক কৰাৰ পিছত প্ৰথম যিটো লিংক আছে এইটো ক্লিক কৰিব, কাৰণ এইটো হয় অফিচিয়েল ৱেবছাইট। ইয়াৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আপোনালোকৰ এডমিট কাৰ্ড। চ' অ'পেন কৰাৰ পিছত অলপ সময় ল'ব। চাব পাৰিছে ইয়াত ডাউনলোড ইয়াৰ বুলি অপশ্যন আছে ABUP। চ' ক্লিক কৰি আপোনালোকৰ ন'টিছখন চাই ল'ব, কাৰণ সকলো ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড মুকলি হোৱা নাই। সিহঁতৰ ডাউনলোডৰ ন'টিফিকেশ্যনৰ ডাউনলোডৰ এইটো আছে, আপোনালোকে চাই ল'ব পাৰিব। তো আমি ক্লিক কৰোঁ ডাউনলোড এপ্লিকেশ্যন বুলি এডমিট কাৰ্ডত। চ' অলপ লিংকটো শ্ল' চলিছে, কাৰণ বহুতো ডিষ্ট্ৰিক্টৰ ৰেষ্টুৰেণ্ট এতিয়া ডাউনলোড কৰি আছে। আৰু এবাৰ ট্ৰাই কৰি চাওঁ আমি। চ' যদি ডাউনলোড হয় লগে লগে আপোনালোকৰ যি মোবাইল নম্বৰ বিচাৰিব পাৰে, বা আপোনালোকৰ যিটো আছে এপ্লিকেশ্যন ID, এইটো এপ্লিকেশ্যন ID বা মোবাইল নম্বৰ, ফোন নম্বৰ দি লগ ইন কৰি ল'ব পাৰে। ছাপ'জ আপোনালোকৰ যিকোনো মোবাইল নম্বৰ আছিল, তাত ক্লিক হেয়াৰ বুলি ক্লিক কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ড কোন তাৰিখে ৰিলিজ হ'ব বা মুকলি হৈ গৈছে যদি লগে লগে আপোনালোকে চাব পাৰিব এই ৱেবছাইটত গৈ, আৰু ডাইৰেক্টলি ডাউনলোড কৰিব। ইয়াত দি দিছে, আপোনাক দেখাই দি আছোঁ। বিশ্বনাথ জিলাক 21 তাৰিখৰ পৰা আৰু ডাউনলোড কৰি 2 তাৰিখলৈ লাষ্ট ডেট ডাউনলোড কৰাৰ। বাক্সা আছে, আজিৰ পৰা বাক্সা জিলাৰ ষ্টাৰ্ট হৈছে। তাৰপিছত বৰপেটা, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কামৰূপ এইবোৰ জিলাৰ, লখিমপুৰ এইবোৰ জিলাৰ ইতিমধ্যে মুকলি হৈছে। বাকী যিসকল ডিষ্ট্ৰিক্ট আছে সেইবোৰ কেইদিনমান পিছত এইটো দিয়া আছে ডেট মতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। চ' আপোনালোকে যদি বাক্সা, বৰপেটা এইবোৰ যে 1ৰ পৰা 15ৰ ভিতৰত যিকোনো জিলাত পৰে তেনেহ'লে ডাউনলোড কৰি ল'ব পাৰে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা ভালকৈ কৰিব। যদি কিবা প্ৰব্লেম হয় এডমিট কাৰ্ডত মোক মেছেজ কৰিলে হয়, মই নিশ্চয় হেল্প কৰিম আপোনালোকৰ। থেংক ইউ ভিডিঅ'টো দেখাৰ কাৰণে, ধন্যবাদ।